হেল্ল' গাইজ, কি খবৰ? মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া যোৱা দেওবাৰৰ ভিডিঅ' আমি গৈছিলোঁ চিমেণ্ট চাপৰি মোৰ দাদাৰ ল'ৰাৰ ওচৰলৈ। তাৰপিছত এয়া মানুহৰ লগত কথা পাতি গুচি যায়, ইমান মনটো বেয়া লাগে। এই বাও আছিলে, বাও গৈছিলে লগতে। ইয়াত দেখিছে প্ৰাকৃতিক দৃশ্য উপভোগ কৰি বগীবিল পোৱাৰ আগৰ দৃশ্য মানুহে ৰাস্তাত চিপছ খুৱাইছে। বগীবিল দলং পালোহি। এনেকুৱা লাগে দলংখনৰ মাজে মাজে যেন একেবাৰে ডাৱৰৰ মাজে মাজেহে গৈ আছোঁ। এয়া চিমেণ্ট চাপৰি পাম আৰু ৰাস্তাৰ পাহাৰ এনেকুৱা দৃশ্য সঁচাকৈ দেই। প্ৰকৃতিখন যে সৃষ্টি যে মানিব লাগিব। কিন্তু এয়া আমি ৰুম পালোহি আহি তাৰ এয়া মানুহে মালিকৰ ঘৰত গৈ লিচু লৈ আহিছে আৰু এয়া সোমাব পৰা নাই। এয়া আমাৰ ডেকা ল'ৰা, এয়া মা বহি আছে। আমি ধুনগিৰ ৰুমলৈ আহিছিলোঁ আজি চিমেণ্ট চাপৰিত। এইটো যাবলৈ ওলাইছোঁ আৰু ক'ত আহিছিলা? ইয়াৰ ৰিজাল্ট কি জানেনে? চশমাযোৰ খুলিহে মানুহবোৰ চায়, সেইবাবে চশমাযোৰ আন্ধাৰ যায়, দেখি নাপায় বুলি ভাবে ভালকৈ। এয়া আমি এতিয়া লিকাবালিলৈ গৈ আছোঁ। তাকো দাদা ল'ৰাটোকো লগত ল'লোঁ। তাৰপিছত অকণমান তাকো ফুৰাই আনোগৈ, পৰীক্ষা দি আছে বেচেৰা। এয়া পালোহি আৰু লিকাবালি। তাৰ সঁচাকৈ তাৰ পৰিৱেশ কিমান যে ধুনীয়া। এই মায়ে পিছে খোজকাঢ়িব পৰা নাই, বায়ে দৌৰি আহিছে। এয়া এখন আমি লিকাবালি মোদী ৰিজৰ্ট পালোহি। ইমান ধুনীয়া, চাওকচোন তাৰ পৰিৱেশটো। আপোনালোকেও যদি যোৱা নাই এবাৰ যাবচোন দেই। একেবাৰে লিকাবালি গেট মানে অৰুণাচল গেট পাবগৈ লাগে, পাৰ হৈয়ে পাব আৰু আপোনালোকে গাড়ীখন মানে ছাইডত ৰাখি, থানাৰ ওচৰত ৰাখি, পাছ য'ত লওঁ তাত ছাইডত ৰাখি। আমাৰ এইজন হিৰো একেবাৰে সঁচাকৈ দেই, বহুত ভাল লাগিলে। বতৰটো তাত বৰ ভাল আছিলে, লাহে লাহে অলপ বৰষুণো দি আছিলে। মই আৰু যাম যেতিয়া ভিডিঅ'নো নবনাম নে, অকণমান ভিডিঅ' এটা বনাই দিলোঁ, ইনষ্টাগ্ৰামত আপলোড কৰিছোঁ। আপোনালোকে যদি মোক চোৱা নাই, তাত ৰুবি কাকতি বুলি আছে, ফ'ল' কৰি দিবলৈ নাপাহৰিব দেই। আৰু মোৰ যদি ভিডিঅ' চাই ভাল লাগে, আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বহুত মৰম দিছে, তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ দেই। এয়া বা মা মই কিবা কিবি কথা পাতি আছিলোঁ। তাই এই মুহূৰ্তবোৰ আমি যিমান পাৰোঁ ধৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। পিছত এইবিলাক চাই ভাল লাগিব আৰু দিয়কচোন। সময়ৰ তাগিদাত, ব্যস্ততাৰ অজুহাতত কিমান আৰু ঘৰতে থাকিম বা কাম কৰিম, তাৰ মাজতে অলপ ওলাই গ'লে ভাল লাগে দিয়কচোন। তাৰ দৃশ্যটো অকণমান আপোনালোকক দেখালোঁ। যদি যোৱা নাই আপোনালোকে এবাৰ গৈ আহিবলৈ নাপাহৰিব দেই, যাব। এয়া লাহেকৈ আমিও ঘৰমুৱা হৈছোঁ আৰু, কাৰণ তাকো আকৌ চিমেণ্ট চাপৰিত থ'বগৈ লাগিব। তাৰপিছত আকৌ আমি ডিব্ৰুগড়লৈ ৰাওনা হ'ব লাগিব। গতিকে তাক থৈ মেলি আকৌ অহালৈকে যদি দেৰি হ'ব ন, সেইকাৰণে অকণমান আমি সোনকালে ওলাই দিলোঁ আৰু তাতে খাই বৈ। এয়া মায়ে বোলে ঘাঁহনিৰ ওচৰত ফটো মাৰে। এয়া জেঠাইকৰ লগত হাতত ধৰি ধৰি গৈ আছে। এয়া এইখন ৰিজৰ্টখনৰ তাৰ বাহিৰৰ দৃশ্যটো আপোনালোকক দেখাই দিছোঁ, চাব পাৰে। তাতে গৈ সেয়া গৰম একদম ভাগৰ লাগি আহিলে, বহুত খোজকাঢ়িলোঁ যে বহুতখিনি। বতৰ ডাৱৰীয়া। মানুহ কেনেকুৱা লাগিলে ফুৰি? মজা লাগিলে। মজা নালাগিলে দেই। তাৰপিছত চিলাপথাৰ লিচু লৈ দেখিছেনে? বাইদেউগৰাকী ইমান ধুনীয়া লিচু লৈ আছে। লৈ আহিলোঁ ঘৰত খাবলৈ। এয়া আৰু আজিলৈ আহিলোঁ, বাই।